নমস্কাৰ বন্ধুসকল, মই ৰুণমণিয়ে মোৰ চেনেল ৰুণকিচনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ কণীৰ অন্য এবিধ ৰেচিপি লৈ আহিছোঁ। তেনেহ'লে আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে মই লৈছোঁ কেইটুকুৰামান আলু, এটা বিলাহী, কেইফুটামান নহৰু, 4-5টামান কেঁচা জলকীয়া, এটা কণী আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ। টিফিন বাতিত মই কণীটো এনেকৈ ভাঙি লৈছোঁ। ভাঙি মই তাতে অকণমান নিমখো দি দিছোঁ। নিমখখিনি দি মই ভালকৈ ফেটি লৈছোঁ। কণীখিনি ফেটি লোৱা হৈ গৈছে। এতিয়া মই টিফিনৰ ঢাকনিখনে ঢাকি দিম। আনফালে মই ইণ্ডাকশ্যনত চচপেন এখনো উঠাই দিছোঁ। চচপেনখনত মই গৰম পানী অলপ ঢালি দি দিছোঁ। আপোনালোকে গৰম পানী নহ'লে ঠাণ্ডা পানীও দিব পাৰে। গৰম পানীখিনিত মই কাটি লোৱা আলু কেইপিচো দি দিছোঁ। এতিয়া মই টিফিন বাতিটো দি দিম। এতিয়া মই এখন ঢাকনিৰে ঢাকি 10 মিনিট সিজিবলৈ দিলোঁ। তাৰপিছত মই ঢাকনিখন এৰাই দি চালোঁ, আমাৰ কণী আৰু আলু বইল হৈ গ'ল। ইণ্ডাকশ্যনৰ চুইচটো অফ কৰি মই চচপেনখন নমাই দিলোঁ। কণীখিনি মই এখন প্লেটত লৈছোঁ। লৈ মই তেনেকৈ সৰু সৰুকৈ কাটিছোঁ। আপোনালোকে কণী বেছিকৈ ল'ব। ঘৰত মোৰ 2জন মানুহৰ কাৰণে এটা কণী ব্যৱহাৰ কৰিছোঁ। আপোনালোকে বেছি ব্যৱহাৰ কৰিব পাৰে। বেছি হ'লে অলপ ডাঠ হ'ব। মই এটা লোৱাৰ কাৰণে অলপ পাতল হৈছে। আমাৰ কণীখিনি কাটি লোৱা হৈ গ'ল। এইফালে মই বইল আলুখিনি এটা বাতিত উলিয়াই ল'লোঁ। পিঁয়াজ, বিলাহী, জলকীয়া, নহৰু মই সকলোখিনি কাটি ল'লোঁ। আনফালে মই ইণ্ডাকশ্যনত কেৰাহীখনো উঠাই দিলোঁ, গৰম হ'বলৈ দিছোঁ। কেৰাহীটো গৰম হোৱাত মই প্ৰয়োজন অনুসৰি মিঠাতেল দিছোঁ। গৰম হোৱাত মই হালধি, নিমখ তেলতে দি দিলোঁ। দি মই অলপ ভালকৈ লৰাই ল'লোঁ। পানী কেইপিচ তেলত দি দিম। দি মই ভালকৈ লৰাই ল'ম। আমাৰ কণীখিনি ফ্ৰাই কৰা হৈ গৈছে। এখন প্লেটত মই নমাই ল'ম। মই কেৰাহীটোত আকৌ অকণমান তেল দিম। তেল দি গৰম হ'বলৈ দিছোঁ। তেলখিনি গৰম হোৱাত মই পিঁয়াজখিনিও দি দিছোঁ। দি মই জলকীয়াকেইটাও দি দিছোঁ তাতে। এতিয়া মই কাটি লোৱা নহৰুখিনিও তাতে দি দিছোঁ। দি মই ভালকৈ লৰাই লৈছোঁ। অকণমান ৰঙচুৱা হোৱালৈ মই ভাজি লৈছোঁ। হেতা পাতেৰে লৰাই লৈছোঁ। এতিয়া মই তাতে বিলাহীখিনিও দি দিছোঁ। বিলাহীখিনি দি মই অকণমান হেতা পাতেৰে লৰাই ল'ম। বিলাহীখিনি অকণমান সিজিছে। এতিয়া মই তাতে হালধি অকণমান দিছোঁ। নিমখো দি দিছোঁ। নিমখ দি মই হেতা পাতেৰে গোটেইখিনি লৰাই লৈছোঁ ভালকৈ। 2-3 মিনিট মই সিজিবলৈ দিছোঁ বিলাহীখিনি। এইখিনিও সিজিছে। তাতে মই অকণমান ৰেড চিলি পাউডাৰ দিছিলোঁ। আপোনালোকক দেখাবলৈ নহ'ল, মোক ক্ষমা কৰি দিব। এতিয়া বইল আলুখিনিও মই দি দিলোঁ। এতিয়া মই বিলাহী আৰু আলুখিনি ভালকৈ লৰাই ল'ম। এতিয়া মই অলপ পানী দিম। পানী দি মই গোটেইখিনি ভালকৈ লৰাই ল'ম। লৰাই মই 5 মিনিটমান সময় সিজিবলৈ দিম। 5 মিনিটৰ পিছত মই ফ্ৰাই কৰা কণীখিনি তাতে দি দিলোঁ। দি মই হেতা পাতেৰে ভালকৈ লৰাই ল'লোঁ। লৰাই লৈ মই 2 মিনিটমান সময় উতলিবলৈ দিলোঁ। পনীৰ কোফ্তাখিনি হৈ গৈছে। দেখিবলৈ পনীৰ দৰে হৈছে। আপোনালোকে যদি খোৱা নাই এনেকৈয়ে খাই চাব।
আমাৰ কণী কোফতাখিনি হৈ গ'ল, দেখিবলৈও ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হয়। যদি আজি মোৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আজিলৈ মই ইমানতে আহিছোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।